মোৰ এটাই কথা ক'বলগীয়া আছে যে বহুত হেৰি হৈ আছে, মানে অন্যায় হৈ আছে, নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈছে। ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে, সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান মানে কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে, আমি ভাবিব লাগিব যে নিৰপৰাধী মানুহক ভিতৰত সোমাই থৈ দিছে। আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম, কাৰণ এইটো নিৰপৰাধী মানুহ এজনক ভিতৰত ভৰাই থৈছে মানুহখিনি, আৰু সেইটোৱে মোৰ ক'বলগীয়া আছে। এতিয়ালৈকে চলি আছে না, আদালততো এতিয়া আমি কথা ক'বলগীয়া নহয়, এতিয়া আমাৰ অধিবক্তাইহে কথা কৈ চলি আছে। হয় হয়, নাই এতিয়া আমাক ক'বলৈ কোৱা নাই। মোৰ এটাই কথা ক'বলগীয়া আছে যে বহুত হেৰি হৈ আছে, মানে অন্যায় হৈ আছে, নিৰপৰাধী মানুহক ভিতৰত সোমোৱাই থৈছে। ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে, সেই দেশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান মানে কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে, আমি ভাবিব লাগিব যে নিৰপৰাধী মানুহক ভিতৰত সোমাই থৈ দিছে। আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম, কাৰণ এইটো নিৰপৰাধী মানুহ এজনক ভিতৰত ভৰাই থৈছে মানুহখিনি, আৰু সেইটোৱে মোৰ ক'বলগীয়া আছে। এতিয়ালৈকে চলি আছে না, আদালততো এতিয়া আমি কথা ক'বলগীয়া নহয়, এতিয়া আমাৰ অধিবক্তাইহে কথা কৈ চলি আছে। হয় হয়, নাই এতিয়া